নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 এমজি ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই চাপি চিৰাপৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, এই চাপি চিৰাপটো আপোনালোকে সকলোৱে চিনি পায়, বহুত ফেমাছ চিৰাপ হয় আৰু ইয়াৰ ৰিজাল্ট বহুত গুণে বেছি। তো বন্ধুসকল, চাপি চিৰাপটো কি কি কামত ব্যৱহাৰ কৰা হয়, কিদৰে ব্যৱহাৰ কৰিব পাৰি আৰু কি কি সাইড ইফেক্ট হ'ব পাৰে, ইয়াত কি কি উপাদান আছে, এই চিৰাপ ব্যৱহাৰ কৰিলে কিবা অসুবিধা হ'ব নেকি আদিৰ বিষয়ে মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট জনাওঁ, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, এই চিৰাপটো 200 ml পেক হয় আৰু ইয়াৰ মূল্য হ'ল 190 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্টৰত পাই যাব। বন্ধুসকল, এই চাপি চিৰাপটো ৰক্ত বা তেজ পৰিষ্কাৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। যদি কোনো লোকৰ স্কিনত বহুতো ইনফেকশ্যন হৈছে, পিম্পল ওলাইছে, দাঁত ওলাইছে, খুজুলি হৈছে, ৰিংৱৰ্ম হৈছে বা চৰ্ম ৰোগে দেখা দিছে, তেন্তে আপোনালোকে এই চাপি চিৰাপটো ব্যৱহাৰ কৰক, নিশ্চয় আৰাম পাব। বন্ধুসকলে চাপি চিৰাপটো দূষিত তেজসমূহক চাফা কৰাত সহায় কৰে। যদি কোনো লোকৰ মুখত বহুতো স্কিনৰ প্ৰব্লেম হৈছে, শৰীৰত বহুতো ছালৰ বেমাৰ হৈছে, এনেকুৱা কণ্ডিশ্যনত আপোনালোকে এই চাপি চিৰাপটো ব্যৱহাৰ কৰিলে নিশ্চয় আৰাম পাব। বন্ধুসকল, যদি কোনো লোকৰ হাৰ্টবাৰ্ণৰ প্ৰব্লেম হয় আৰু ইউৰিনাৰ ইনফেকশ্যন হয়, যেনে মূত্ৰনলীত ইনফেকশ্যন হোৱা, এনেকুৱা ধৰণৰ ইনফেকশ্যন হ'লে আপোনালোকে এই চাপি চিৰাপটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকলে, চাপি চিৰাপটো মেনুফেকচাৰ কৰিছে জৈক ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড আৰু আপোনালোকে বেলেগ বেলেগ নামেৰে মাৰ্কেটত পাব। আৰু এই চিৰাপটোৰ নাম হ'ল চাপি চেপ। আপোনালোকে চাপি নামেৰে হেমডট কোম্পানীৰ পাই যাব। এই পেকটো 200 ml পেক হয়। তো বন্ধুসকল, বহুতো লোকৰ পিম্পল ওলায়, বহুতো মেডিচিন আপোনালোকে ইউজ কৰিছে কিন্তু এতিয়ালৈকে আৰাম পোৱা নাই, এনেকুৱা কণ্ডিশ্যন হ'লে আপোনালোকে এই চাপি চিৰাপটো ব্যৱহাৰ কৰিলে 100% ঠিক হৈ যাব। যদি কোনো লোকৰ ফট ওলায় বা ফোৰা ওলায় আৰু বাৰে বাৰে ওলাই থাকে, এনেকুৱা কণ্ডিশ্যন হ'লে আপোনালোকে এই চাপি চিৰাপটো ব্যৱহাৰ কৰিলে নিশ্চয় আৰাম পাব। বন্ধুসকলে, চাপি চিৰাপটো আয়ুৰ্বেদিক উপাদানৰ দ্বাৰা বনোৱা হৈছে, যেনেকৈ ইয়াতে আপোনাৰ নিম, তুলসী, চিৰতা আদি বহুতো উপাদানৰ দ্বাৰা বনোৱা হৈছে। যদি কোনো লোকৰ একজিমা প্ৰব্লেম হয়, ফাংগাল ইনফেকশ্যন হয় বা যিকোনো ধৰণৰ স্কিনৰ ডিজিজ হয়, তেন্তে আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিলে 100% কাম কৰিব। বন্ধুসকল, যিসকল লোকৰ টোপনি ভালকৈ নহয় বা অনিদ্ৰাত ভুগি আছে, আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰক, আপোনাৰ এনেকুৱা সমস্যাৰ পৰা আৰাম পাব। বন্ধুসকল, যদি কোনো লোকৰ অত্যাধিক ছালৰ বেমাৰ হয়, তেন্তে আপোনালোকে এই চিৰাপটো কমেও 3 মাহ ব্যৱহাৰ কৰিব। আৰু যিসকলৰ অলপ অলপ স্কিনৰ প্ৰব্লেম হৈ আছে, তেওঁলোকে কমেও 21 দিন ব্যৱহাৰ কৰিব লাগিব। এই চাপি চিৰাপটো আপোনালোকে 6 পৰা 12 বছৰলৈকে 5 ml কৈ দিনত 2বাৰকৈ খাবলৈ দিব আৰু এডাল বা বয়সীয়া লোকে 10 ml কৈ দিনত 2বাৰ অথবা ডক্টৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰাব। বন্ধুসকল, এই চিৰাপটো যদিহে আয়ুৰ্বেদিক চিৰাপ হয় বা আয়ুৰ্বেদিক উপাদানৰ দ্বাৰা বনোৱা হৈছে, সেইকাৰণে এই চিৰাপটো কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আপোনালোকে নিশ্চিন্তে ব্যৱহাৰ কৰক, আপোনাৰ যিকোনো ধৰণৰ ছালৰ বেমাৰ ঠিক হৈ যাব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এই চিৰাপটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।